হাই দাদে, কেনে খবৰ? মই আজি এটা আৰু নতুনকৈ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। কেনে খবৰ? মোৰ খবৰ ভালে। আপোনালোকৰ? এই চেন্নাইত বোলে মাৰি কাটি অসমৰ চলিক মাৰি আছে, ৱেষ্ট বেংগলৰ বিহাৰী। সঁচাই নে মিছা এতিয়া ভালকৈ গমেই নাপাওঁ। কিন্তু নিউজত মাৰি হোৱাটোও দেখুৱাইছে, কাটি হোৱাটোও দেখুৱাইছে, আৰু মাজতে আৰু ফেক নিউজো দেখুৱাইছে। কিন্তু আচলতে বহুত পুৰণিয়া মই নিউজ বুলি ভাবোঁ, আগতে সেই মাৰি হোৱা নিউজ বুলি ভাবোঁ। কিন্তু তাৰে পুলিচেও কৈছে আৰু মন্ত্ৰীজনেও কৈছে যে তামিলনাডুত কোনো ধৰণৰ মাৰি কাটি হোৱা নাই, বা সেনেকুৱা হ'বও নেদে তামিল চৰকাৰে বা তামিল প্ৰশাসনে হ'ব নেদে। কিন্তু কথা হ'ল, মোৰ কথা হ'ল কি এটাই, কিন্তু মানুহৰ মানৱতা বোলা বস্তুটো নোহোৱা হৈছে পৃথিৱীত। ইয়াৰ কাৰণ এই ভিডিঅ'বোৰত যি দেখুওৱা গৈছে, সেই মাৰি কাটিটো সেইটো মই ৰিয়েল বুলি ভাবোঁ, পুৰা ৰিয়েল বুলি ভাবোঁ। কাৰণ মাৰি কাটিটো যিটো ভিডিঅ' দেখুওৱা হৈছে ছ'চিয়েল মিডিয়াত, পুৰা ৰিয়েল। কিন্তু মই এটা কথা ক'ব খোজোঁ, মানুহৰ মানৱতা বোলা বস্তুটো নোহোৱা হৈছে। সেইকাৰণে পৃথিৱীত কাটি মাৰি দন কাজিয়া এইবোৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু মানুহতকৈ প্ৰাণীবিলাকৰ বা জন্তুবিলাকৰহে মিল আছে, কিন্তু মানুহৰ মিল নোহোৱা হৈছে। বিশ্বাস যদি হোৱা নাই, এই জন্তুবোৰকে চাওক, জন্তুবোৰৰ কেনেকুৱা মিল। দেখিলেনে জন্তুবোৰৰ কেনেকুৱা মিল মহাবাত, একেলগে ঘাঁহ পানী খাব পৰা আদি কৰি সকলোতে। কিন্তু জন্তুৰ মিল আছে, কিন্তু মানুহ বোলা জন্তুটোৰ মিল নোহোৱা হৈছে। দেখা পালি খালি কাটি মাৰি। এই ভিডিঅ'টো চাওকচোন। এই ভিডিঅ'টো দেখিলেনে? বৰ্তমান মানুহৰ স্বভাৱ চৰিত্ৰ চেম কুকুৰৰ নিচিনা হৈছে। এই দেখা পালি কাটি মাৰি কামৰি ই মোক দেখিব নোৱাৰোঁ, মই তাক দেখিব নোৱাৰোঁ। বৰ্তমান দেশৰ এনেকুৱা পৰিস্থিতি হৈ আছে, মানুহবিলাকৰহে হৈ আছে, কিন্তু কিছুমান জন্তুৰো হোৱা নাই। কিন্তু মানুহ বোলা বস্তুটো দিনক দিনে কেৱল খালি পইচা লাগে, বেলেগ আৰু একো নাই, কেৱল কাটি মাৰি দিনক দিনে বাঢ়ি যাই আছে। মানুহৰ স্বভাৱ চৰিত্ৰবোৰ সলনি কৰিব লাগে, এক নম্বৰ কথা। যাৰ কাৰণে দিনক দিনে এই মাৰি কাটি বোলা বস্তুটো বাঢ়ি যাই আছে বা মিল নোহোৱা। আৰ্টিষ্টটো মই কেইদিনমান ইউটিউবত ভিডিঅ' দিব পৰা নাই, মই টাইমো পোৱা নাই। একচুৱেলি মই ট্ৰেক্টৰ কাম কৰোঁ। এই মোবাইলতে হওক বা টিভিতে হওক দেখি আছোঁ, চেন্নাইত কাটি মাৰি এই দেখি আছোঁ নিউজবিলাক। দেখি হ'লে মনটো দি ভাবিলোঁ বোলে ভিডিঅ' এটা কৰি দিওঁ। মানুহবোলা জন্তুটোৰ এনেকুৱা দেশত বৰ্তমান পৰিস্থিতি হৈ আছে, মানৱতা বোলা বস্তুটো নোহোৱা হৈ গৈছে। তাৰ ওপৰত এটা ভিডিঅ' এটা কৰি দিওঁ। আৰু ভিডিঅ'টো যদি মোৰ ভিডিঅ'টো যদি চাই হ'লে ভাল লাগিল, চেনেলটো লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। সেনেই আৰু, ধন্যবাদ।